বহুত ডাঙৰ পথাৰখন চাওঁ বুলি আহিলোঁ। আৰু এখন দেখিছে নহয় ঘাঁহি গাঁও, আৰু দূৰণিত দেখিছে নহয়, দূৰণিত দেখাখন শ্ৰীপুৰ, আৰু এখন শ্ৰীপুৰ। ইয়াৰ মাজতে আছে বিস্তৃতভাৱে বহল পথাৰখন। ইয়াতে আমাৰ সৃষ্টি হয়। অসমীয়া জাতিয়ে পথাৰতে সপোন দেখে, সপোন ৰচে। ইয়াৰ পৰা আমাৰ যাত্ৰা আৰম্ভ হয়। ঘাঁহি পথাৰ বুলি কোৱা হয়। যিমান দূৰলৈ চোৱা হয় সিমান দূৰলৈ পথাৰ আৰু পথাৰ। সৌ কেৰেং গাঁও দেখিছে নহয়, সেইখন কপহুৱা বুলি কোৱা হয়, কপহুৱা গাঁও। মই আহিলোঁ পথাৰলৈ এপাক, বছৰ হিচাপে পথাৰলৈ অহা নাই। ইয়াতে 4 বিঘা মাটি আছে। এই 4 বিঘা মাটি আধি দিছোঁ এজন ব্যক্তিক। 2 বিঘা মোৰ আৰু 2 বিঘা তেওঁ হয়। ইতিমধ্যে ধান ৰুলে আৰু ইতিমধ্যে ধান সজালো ধৰিছে। গতিকে আহিলোঁ এপাক পথাৰলৈ, পথাৰখন চাওঁ বুলি আহিলোঁ। গতিকে পথাৰলৈ অহা এই ভিডিঅ'টো মই মোৰ কেমেৰাত বন্দী কৰি ৰাখিছোঁ আৰু আপোনালোকৰ আগত উপস্থাপন কৰিবলৈ ইচ্ছা কৰিলোঁ। সাংঘাতিক দ পথাৰ বন্ধুসকল, বহুত দ, মই দেখুৱাইছোঁ আপোনালোকক। বহুত ডাঙৰ পথাৰ। খেতিৰ দিনত যথেষ্ট কষ্ট হয় খেতিয়কসকলৰ। পথাৰ আলিত উঠিব নোৱাৰি, আলি দিবই নোৱাৰে ৰাইজে। পথাৰ আৰু পথাৰ, আলি অকণমান দিয়ে যদি ভাগি যায়। বন্ধুসকল, ঘৰৰ পৰা অহা যোৱা কৰাত যথেষ্ট অসুবিধা। 1.5 কিলোমিটাৰমান হয় ঘৰৰ পৰা। গতিকে ৰাইজে পথাৰতে এনেকৈ কঠীয়াতলি বনাই লৈছে, কষ্ট কিছু লাঘৱ হ'বৰ কাৰণে এনেকৈ বনাই লৈছে। বন্ধুসকল, এয়াই আছিল আমাৰ পথাৰখন। বন্ধুসকল, আমাৰ পথাৰখন দেখুৱালোঁ আপোনালোকক। এতিয়া মই ঘৰমুৱা হৈছোঁ। ঘৰমুৱা হওঁতে আমি এটা ইলেক্ট্ৰিক টাৱাৰ পাম, নেটটো, যিটো টাৱাৰ মই বনাইছিলোঁ 89ত ঠিকাদাৰ হিচাপে। গতিকে সেই টাৱাৰটো দেখুৱাম আপোনালোকক। এইটো নেপকো টাৱাৰ, এইটোৱে নেপকো টাৱাৰ মই দেখুৱাইছোঁ আপোনালোকক। এইটোৱে নেপকো খুঁটা। মই 1989ত বনাইছিলোঁ এইটো। নেপকো ঠিকাদাৰ আছিলোঁ এটা সময়ত, কিন্তু ভাগ্যৰ বা ঈশ্বৰৰ কি মহিমা, চাকৰি হোৱাৰ পাছত এই নেপকো ঠিকাদাৰ এৰি দিলোঁ। দেখুৱালোঁ বন্ধুসকল আপোনালোকক।